হে গাইজ গুড মৰ্ণিং শুই উঠি মুখ হাতকেইটা ধুই ল'লোঁ অকণমান উঠা দেৰি হ'ল বাৰু যি কি নহওক তো এতিয়া বনাম কাৰ্টুন চেনেলটোৰ বাবে দুটামান ভিডিঅ' তাৰ পাছতে ভাত চাত খাই মেলি যাম বুলি ভাবিছোঁ টাউনৰ ফালে অকণমান কামতে যাম দুটামান কাম আছে তো আপোনালোকক সকলো দেখুৱাই আছোঁ কি হ'ল মাকহঁত গ'ল বৰ লেবেল দি খাই আছে কিন্তু দেই খাইছ এইটো হৈছে ছাগলীকেইটাৰ ঘৰ ধুনীয়াকৈ বনাই দিয়া হৈছে কিন্তু এইফালে চাওক বহুত টানকৈ ৰ'দ দি আছে তো ফাইনেলি দুটা ভিডিঅ' বনাই কমপ্লিট কৰিলোঁ এতিয়া এক্সপৰ্ট কৰিবলৈ মানে এক্সপৰ্ট কৰি দিছোঁ এনেকৈ ভিডিঅ' এক্সপৰ্ট হৈ আছে ইহঁত দুটাই কথা কৈ আছে তো ভিডিঅ'টো এক্সপৰ্ট হয় মানে আমি অলপ কিবা এটা কৰি ল'ম অকণমান লেতেৰা হৈ আছে ভাবিলোঁ স্কুটিখনকে ধুই লওঁ এইখন চাইকেলখন চাওক এইখন চাইকেলেদিয়ে মই চপাখালে কিমান কলেজলৈ 3 বছৰ দিন অহা যোৱা কৰিছোঁ তাৰ পাছতে এতিয়া আৰু স্কুটিখনে চলাওঁ তো যি কি নহওক প্ৰথমতে আমি স্কুটিখন ধুই ল'ম স্কুটিখন ধুই মেলি যিহেতু শেষ হৈ গ'ল তাৰ পাছতে এটা কাৰ্টুন ভিডিঅ' এডিট কৰিম বুলি ভাবিছোঁ গতিকে আপোনালোককো দেখুৱাম কেনেকৈ এডিট কৰোঁ তো প্ৰথমতে আমি কাইন মাষ্টাৰ এপটো অন কৰি ল'ম অ'কে অন হৈছে এই ছাইডৰখিনি অকণমান কপি আছে দেই লাইট জ্বলি আছেতো তো সেইবাবে প্ৰথমতে ইয়াত প্লাছ আইকনত ক্লিক কৰি ল'ম অ'কে ইয়াৰ পাছতে 6.9 ইয়াত ঠিক আছে অপেন হৈ গ'ল প্ৰথমতে ইণ্ট্ৰ' এটা বাছি ল'ম মানে এনেই আৰু নৰ্মেল যিটো মই ইউজ কৰি থাকোঁ প্ৰথমে এই ভিডিঅ'টো অ'কে এইটো লওঁ এইখিনি পাছত কাটিম তো মেইনটো দেখুৱাই দিছোঁ তাৰ পাছতে টুইংক্ৰাফ্ট এপত যিখিনি আমি ফাইল ছেভ থাকে সেইখিনি অন কৰি ল'ম মানে ভিডিঅ'খিনি লাষ্টৰ ভিডিঅ' যিটো আছিলে সেইটো এটা কথা মই নতুনকৈ এটা চেনেল খুলিছোঁ দেই তাৰ ভিডিঅ'টোহে ইয়াত মানে এতিয়া কি কৰিম এডিট কৰিম এইখিনি পাছত লগাম প্ৰথমতে চাব কেনেকৈ মই চাউণ্ড ইফেক্ট ইউজ কৰোঁ অ'কে বাজিব ৰ'ব এনেকৈ বাজিছে ইয়াত যদি মই এটা চাউণ্ড ইফেক্ট ইউজ কৰি দিওঁ তেতিয়া চাব কেনেকুৱা লাগে অ'কে এক্সপৰ্টত মই বনাই থৈ দিয়া আছে গোটেইখিনি চাউণ্ড ইফেক্ট এইটো লগাই দিম অ'কে এতিয়া চাব হা চাব দেখিছে ইয়াত মই এটা লগাই দিম চাব এইটো এনেকৈ এতিয়া বজাই দিম চাব দেই এনেকৈ হৈ মেলি আৰু গোটেইখিনি চাউণ্ড ইফেক্ট য'ত য'ত প্ৰয়োজন হয় তাত লগাই দিম তাৰ পাছতে কৰি দিম ইয়াত প্লাছ ইয়াত দবাই দিম এইটো হৈ গ'ল ইয়াত কৰি দিম এইটো শ্বেয়াৰ বুলি অপশ্যন আছে এক্সপৰ্ট কৰি দিম এইটো এক্সপৰ্ট হৈ আছে 100% হোৱাৰ পাছত ভালদৰে এবাৰ চাই মেলি ইউটিউবলৈ গৈ আপলোড কৰি দিম বছ যোৱাটোতো টাউনলৈ গৈছিলোঁ কিন্তু বিশেষ এটা অসুবিধাৰ কাৰণে ভিডিঅ' কৰি থকা নহ'ল তো যি কি নহওক আজি ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ'ত আমাৰ টাউনবিলাক কিবা কিবি দেখুৱাই থাকিম আৰু গতিকে বাই বাই